তিনিচুকীয়াৰ টিলিঙা মন্দিৰ ঠাইৰ নাম হ'ল বৰডুবি। নমস্কাৰ, মই দীপাংকৰ আৰু আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই মন্দিৰভাগৰ ইতিহাসৰ বিষয়ে হয়তো নজনা কোনো লোকেই নাই। তেওঁ আপোনালোকে যদি কোনোবাই নাজানে তেতিয়াহ'লে আজি আপোনালোকৰ মই মন মগজুত একদম সুমুৱাই দিম। তেতিয়াহ'লে মোৰ কথাখিনি মন দি শুনিলেই হ'ল আৰু তেতিয়াহ'লে ব'লক। এই মন্দিৰভাগৰ ইতিহাস অৱশ্যে ইমান পুৰণি নহয়। 1965 চনত তিনিচুকীয়াত বৰডুবিৰ নামে ঠাইত এই মন্দিৰভাগ স্থাপন কৰা হৈছিল। আৰু এই মন্দিৰভাগ পূৰ্বতে চাহ খেতি আছিল আৰু এই চাহ খেতিৰ শ্ৰমিক এজনে বটগছৰ তলৰ পৰা এটা শিৱলিংগ ওলাই অহা দেখিবলৈ পায় আৰু তেওঁ লগে লগে চাহ কৰ্তৃপক্ষক খবৰ দিয়ে আৰু চাহ কৰ্তৃপক্ষই সেই শিৱলিংগটোক দেখি সিদ্ধান্ত লয় যে তাতে এটা শিৱ মন্দিৰ স্থাপন কৰা হওক আৰু কথামতেই কাম, লগে লগে তাত চাহ কৰ্তৃপক্ষৰ লোকসকলে এটা শিৱ মন্দিৰ স্থাপন কৰি দিয়ে। আৰু সেয়েহে আজিও হাজাৰ হাজাৰ শ শ ভক্তগণৰ আগমন হৈয়ে থাকে। আৰু এই শিৱ মন্দিৰে বিশ্ব দৰবাৰত নিজৰ নাম উজ্বলাবলৈ সক্ষম হৈছে, বিশ্ব ৰেকৰ্ডো কৰিছে। ইয়াত বিশেষকৈ মই ক'লোৱে ভগৱান শিৱক পূজা কৰা হয়। আৰু যদিহে আপোনালোকে ইয়াত টিলিঙা বান্ধি থৈ যায় তেতিয়াহ'লে নিজৰ যি উইচ আছে, নিজে যি বিচাৰে সেয়া ফুলফিল হোৱা বুলি বিশ্বাস এটা আছে। আৰু এই টিলিঙাৰ ওজন প্ৰায় 50 গ্ৰামৰ পৰা 50 কিলোগ্ৰামলৈকে হয়। আৰু ইয়াত হাজাৰ হাজাৰ কোটি কোটি টিলিঙা আছে, কাৰণ বহুত আছে। বাগানতো আছে, মানে টি গাৰ্ডেনতো আছে, বাহিৰৰ ফালে বেছি হৈ যোৱাবোৰ তাতে আছে। আৰু গোটেই 4 ৰাউণ্ডৰ টিলিঙা, যিহেতু ইয়াত কিছুমান আমি ভিডিঅ' কৰোঁতে নিয়ম মানি চলিব লাগে নহয় জানো, সেয়েহে মই মানে অলপ ভিডিঅ' কৰিছোঁ, সুবিধা নাপালোঁ। তো সেয়াই আপোনালোকে যিহেতু মোৰ ফ্ৰেণ্ড হয়, আপোনালোকৰ মাজততো শ্বেয়াৰ কৰিবই লাগিব মই ক'ত গৈছোঁ, কি কৰিছোঁ। তো সেয়াই থুলমূল কৰি দেখালোঁ। আৰু ইতিহাসৰ বিষয়ে হয়তো আপোনালোকে বুজি পালে, মই বুজাবলৈ চেষ্টা কৰিলোঁ ফটাফট। আৰু এই মন্দিৰভাগ মানে আপোনালোকেও আহিব, আপোনালোকৰ মনৰ ইচ্ছা পূৰণ হ'ব। বহুত দূৰ দূৰণিৰ পৰা, আনকি ফৰেইন কাণ্ট্ৰিজৰ পৰাও ইয়াত ভক্তগণ আহে। আৰু এই মন্দিৰভাগ অসমৰ ভিতৰতে নহয়, গোটেই বিশ্বতে ফেমাছ বুলি ক'ব লাগিব। বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে। সেয়াই আৰু মই এয়া টিলিঙা বান্ধিলোঁ আৰু ৰঙা সূতা বান্ধিলোঁ। এনেকুৱা স্তম্ভত ৰঙা সূতা বান্ধিব লাগে, টিলিঙা বান্ধিলে মনৰ নিজৰ উইচ পূৰণ হয়। সেয়াই আৰু মই নিজৰ পূজা কৰিলোঁ আৰু আপোনালোকৰ কাৰণেও কৰিলোঁ বাৰু দেই। আমাৰ নিজৰ ঘৰৰ কাৰণে কৰিলোঁ, মই সকলোৰে কাৰণে পূজা কৰিলোঁ। আৰু সেয়াই, যদিহে আপোনালোকে এই ভিডিঅ'টিৰ পৰা কিবা এটা বাৰ্তা পালে বা আগতে গম নোপোৱা কথা গম পালে তেতিয়াহ'লে লাইক এটা কৰি থৈ যাব আৰু পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু এনেদৰে মই এয়া নাৰিকল ভাঙি ল'লোঁ আৰু গোটেই মন্দিৰটোৰ 3 পাক ঘূৰিলোঁ। আৰু সেয়াই আৰু বহুতে ৰিজাল্ট পাইছে, বহুতৰ মনৰ ইচ্ছা পূৰণ হৈছে, আহিছে। আৰু এই মন্দিৰভাগত মানে বিশেষকৈ এটা কথা ক'বলৈ থাকিয়ে গৈছিলে, গছজোপা যে মৰি গৈছিলে নহয়, কাৰণ তাতে ধূপৰ গৰম কাৰণ অলপ ধূপ নহয় ন, ধূপ ধূনা বা গাখীৰ পৰে আৰু আগতে প্লাষ্টাৰ কৰি দিয়া হৈছিলে গছজোপাৰ গুৰিত। তো গছজোপা প্ৰায় মৰি গৈছিলে। সেয়েহে মানে বহুতো কাৰণ বুজি পোৱা নাছিলে কি কাৰণেনো গছজোপা মৰিছিলে। সেয়েহে মানে বাহিৰৰ পৰা বহুতো চাইণ্টিষ্ট আহিছিলে আৰু অৱশেষত গছজোপা বচাবলৈ সক্ষম হয়। আৰু আজি প্ৰায় গছজোপা ঠিক ঠাকেই আছে। আৰু যদিহে আপোনালোকে বুজি পোৱাত কিবা এটা সহায় হ'ল তেতিয়াহ'লে মোৰ পেজটো ফ'ল' কৰি দিব দেই।